আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। কলম ভাই গেবিয়াও রমজান এই বৈশাখনী কলম ভাই পরম শ্রদ্ধাভাজন আজির এই নির্বাচনী সভার মাননীয় সভাপতি ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী তথা এআইডিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ মাননীয় উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, নিখিল ভাৰত বড়ো ছাত্ৰ সন্থাৰ সভাপতি, অসমৰ সুসন্তান বিটিএডি তথা সমগ্ৰ অসম কিংবা ভাৰতৰ এজন স্বনামধন্য নেতা প্ৰমোদ বড়ো ডাঙৰীয়া, ইউপিপিএলৰ উপসভাপতি ৰংগৌৰা নাৰ্জাৰী ডাঙৰীয়া আৰু মোৰ অত্যন্ত শ্ৰদ্ধাৰ মাননীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়া, প্ৰমুখ্যে মঞ্চত উপবিষ্ট আমাৰ দলৰ বিজনী জিলাৰ সভাপতি আৰু বিভিন্ন দল সংগঠনৰ মাননীয় নেতৃত্ব আৰু বিভিন্ন পৰ্যায়ৰ আমাৰ আটাইকেইটা দল সংগঠনৰ বিভিন্ন স্তৰৰ নেতা কৰ্মী, আই বোৱাৰী, মহিলা, ভাই ভনী আৰু মোৰ সন্মুখত উপস্থিত থকা ৰাইজ, সৰ্বপ্ৰথমে আমি এটা কথা ক'ব লাগিব। আমি মিডিয়া যোগে ইতিমধ্যে গম পাইছো, যেতিয়াই হজৰত মৌলানা বদৰুদ্দিন আজমল চাহেবে ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়াক সমৰ্থন কৰিছে, এছাম স্বাৰ্থলোভী ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যিসকলে ৰাজপাট লুটি খাব খোজে, তেওঁলোকে ইয়াক বিভিন্ন তুচ্ছ তাচ্ছিল্যৰে এই সমন্বয়ক শূন্য কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে। আমি মিডিয়া যোগে গম পাইছো, যোৱাকালি হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে যে উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়াই বদৰুদ্দিন আজমলৰ দাড়িত ধৰি দিল্লীলৈ যাব বিচাৰিছে। এই কথা হীৰাকৰণীয়াই কৈছে। এই কথাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো। দাড়ি মুছলমানৰ ইছলামৰ এটা প্ৰতীক হয়, এটা ধৰ্মীয় প্ৰতীক। এই ধৰ্মীয় প্ৰতীকক ধৰি যদি নৱকৰণীয়ে এনেকুৱা কথা কৈছে, আমি ইয়াৰ কাৰণে তেওঁক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছো। দাড়ি আমাৰ ধৰ্মীয় অনুভূতিৰ কথা, দাড়ি আমাৰ ধৰ্মীয় অনুভূতি। এই দাড়িত ধৰি তেওঁ কথা নক'ব, আমি ইয়াৰ পৰা সকীয়াই শ্ৰদ্ধাৰ ৰাইজ। একেদৰে হাগ্ৰামা মহিলাই ডাঙৰীয়া আজি পেপাৰত আহিছে, তেওঁ কৈছে যে মুছলমানসকলে যি অসম চৰকাৰৰ এটা আহিছে নহয়, এটা আঁচনি আহিছে, বিয়া পাতিলে 1 তোলা সোণ দিব নহয়, তেওঁ নিজে কৈছে বিটিএডিৰ কাৰণে 2 তোলা সোণ। লগত তেওঁ যোৱাকালি কৈছে যে মুছলমানসকলে আটাইতকৈ বেছি ইয়াৰ দ্বাৰা বেনিফিটেড হ'ব, এইকাৰণেই যে মুছলমানসকলৰ ভিতৰত তালাক দিয়াৰ প্ৰথা বেছি। বন্ধুসকল, এনেকুৱা ধৰ্মত লগা, ধৰ্মৰ অনুভূতিত লগা কথাৰে যদি মুছলমানসকলক তুচ্ছ আৰু তাচ্ছিল্য কৰে, তাৰ সম্পূৰ্ণ তীব্ৰ আমি বিৰোধিতা কৰোঁ। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছো, এনেধৰণৰ কথা আমাৰ অন্তৰত লগা আৰু আমাৰ ধৰ্মৰ দাঢ়িৰ বিষয়ে, 3 তালাকৰ বিষয়ে তুমি কোনো ফাইছালা দিয়াৰ দৰকাৰ নাই। এই ফাইছালা আমি দিম।
বন্ধুসকল, আমি লক্ষ্য কৰিছোঁ যে এইখন বিটিআদিত বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সংঘৰ্ষ হৈছে, দাঙ্গা ফসাদ হৈছে, বহু মানুহ মৰিছে, বহু বড়ো লোক মৰিছে, বহু মুছলমান মৰিছে, বহু আদিবাসী মৰিছে, অন্যান্য বেংগলী হিন্দু বহুত মৰিছে। আমি এতিয়া বিচাৰিছোঁ বিটিআদিত আমাক শান্তি লাগে, বিটিআদিত আমাক শান্তি লাগে। আমি বড়ো, মুছলমান, আদিবাসী যিমানবোৰ জাতি আৰু জনগোষ্ঠী এই বিটিআদিত আছে, প্ৰতিটো জাতি আৰু জনগোষ্ঠীৰ যিসকল নেতা আছে তেওঁলোকৰ সৈতে আমি আলোচনা কৰিছোঁ। আমি এখন প্লেটফৰ্মত থিয় হ'ব বিচাৰিছোঁ। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ দৰে কেৱল বড়োৰ ৰাজনীতি কৰি আৰু নৱশৰণীয়াৰ দৰে কেৱল অবড়োৰ ৰাজনীতি কৰি অবড়ো আৰু বড়োৰ মাজত চিৰযুগীয়া এটা শত্ৰু ভাৱ ৰাখি কেতিয়াও বিটিআদিত শান্তি প্ৰতিষ্ঠা হ'ব নোৱাৰে। গতিকে আমি বড়ো ভাইসকলে, আদিবাসী ভাইসকলে, চাওতাল ভাইসকলে, যিমানবোৰ জাতি জনগোষ্ঠী আছে, বেংগলী হিন্দু লোকসকল আছে, বড়োসকল আছে, মুছলমানসকল আছে, আমি সকলোৱে লগ হৈ এইখন বিটিআদিত শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। বিগত লোকসভা নিৰ্বাচনত বিশেষভাৱে AIDF দলে নৱশৰণীয়া ডাঙৰীয়াক সমৰ্থন কৰিছিল। বিপুল ভোটত তেওঁ জয় হৈছিল। ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ ভোটত তেওঁ জয়ী হৈছিল। কিন্তু দেখিলোঁ তেওঁ এজন বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে বিগত 5 বছৰ। বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থীক ভোট দিছে। গতিকে সেই ধৰণৰ নৱশৰণীয়া ডাঙৰীয়া যি বিজেপিয়ে সংখ্যালঘু জনসাধাৰণৰ লগতেই ধৰ্ম নিৰপেক্ষতা, সংবিধান বচাই ৰাখিব বিচৰা ইণ্টেলেকচুৱেল যিসকল অসমৰ বাসিন্দা, লোক ইণ্টেলেকচুৱেল যিসকল, তেওঁলোকৰ বিৰুদ্ধে গৈ নৱশৰণীয়া ডাঙৰীয়াক যি সমৰ্থন জনোৱা হৈছিল, সেই সমৰ্থনটো পাহৰি গৈ বিজেপি দলক, যি দলে বুদ্ধিজীৱীসকলৰ বিৰোধিতা কৰিছে, যি দলে সাংবাদিকসকলৰ বিৰোধিতা কৰিছে, যিসকলে সাংবাদিকসকলৰ বাক স্বাধীনতা মষিমূৰ কৰিব বিচাৰিছে, 4জনকৈ বিশিষ্ট সাংবাদিক অসমৰ, তেওঁলোকৰ মুখ, তেওঁলোকৰ বাক স্বাধীনতা যিয়ে ৰোধ কৰিব বিচাৰিছে, সেইটো দল, যিটো দলে কেৱল সাম্প্ৰদায়িকতাৰ ওপৰত নিৰ্ভৰ কৰি যিটো দলে চৰকাৰ গঠন কৰে বা তেওঁলোক এই দলটো গঠন হৈছে, সেইটো দলৰ হৈ নৱশৰণীয়া ডাঙৰীয়াই সেইটো দলৰ প্ৰাৰ্থীক ভোট দিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে তুমি কেতিয়া বিজেপিত জইন কৰিবা সেই কথাটো তুমি স্পষ্ট কৰা। হিমন্ত বিশ্ব ডাঙৰীয়াৰ অত্যন্ত শ্ৰদ্ধাভাজন আৰু একেবাৰে নিজৰ হলি বলি কৰা একেবাৰে হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগৰীয়া খুব বন্ধু হ'ল নৱশৰণীয়া ডাঙৰীয়া। কোনদিন বিজেপিত জইন কৰে কোনো ঠিকনা নাই। তো বন্ধুসকল, আমি সেইকাৰণেই কৈছোঁ যে বিটিআদি অঞ্চলত আমি বিশেষভাৱে এই জাতি জনগোষ্ঠীসমূহে সকলোবিলাকে আমি ইউজিপ ৰহমান ডাঙৰীয়াক সমৰ্থন জনোৱাৰ কেইটামান চৰ্ত আছে। কেইটামান চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিহে আমি তেখেতক সমৰ্থন আগবঢ়াইছোঁ। আমাৰ সন্মুখত 3টা বছৰ, 19ত বৰ্তমান লোকসভা নিৰ্বাচন, অহা বছৰ অৰ্থাৎ 20 চনত BTC নিৰ্বাচন আছে, আৰু ঠিক তেনেকৈ 21 চনত পুনৰ বিধানসভা নিৰ্বাচন আছে। আৰু এই 3টা নিৰ্বাচনৰ কাৰণে AIDF দলে UPPLৰ লগত একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। বন্ধুসকল, বিগত সময়ছোৱাত BTCত তো হাগ্ৰামা মহিলাৰীৰ এই যদি তেওঁ হৰ্চ ট্ৰেডিং নকৰিলেহেঁতেন তেতিয়াহ'লে BTCত তেওঁৰ চৰকাৰ নহ'লহেঁতেন। হৰ্চ ট্ৰেডিঙৰ জৰিয়তে তেওঁ চৰকাৰ কৰিছে। এইবাৰ আপোনালোক এক হওক, আমি এক হৈছোঁ। বড়ো, মুছলমান, আদিবাসী, খ্ৰীষ্টান, হিন্দু যিমানবোৰ আছে আমি সকলোবিলাক একলগ হৈ এবাৰ বিটিআদিৰ পৰা তেওঁৰ চৰকাৰ আমি উঠাব লাগিব। একেদৰে যি মিত্ৰজোঁটৰ চৰকাৰ বৰ্তমান দিছপুৰত বহি আছে, তেওঁলোকে আজমল চাহাবক যেনেকৈ বড়োসকলক যেনেকৈ চেলেঞ্জ কৰে, আমিও চেলেঞ্জ কৰিছোঁ। বড়োসকল, মুছলমানসকল, আদিবাসীসকল, তোমালোক লগ হোৱা। দেখিবলৈ পাব অদূৰ ভৱিষ্যতে 21 চনত
আদিবাসী মুছলমান বড়োসকলে তেওঁলোকৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও UPPLৰ সৈতে আমাৰ যি আলোচনা হৈছে সেই আলোচনাত এই বিটিআইডি অঞ্চলত যিসকলৰ নাম NRCত অহা নাই, ডি ভোটাৰ বা ডিক্লাৰ্ড ফৰেনাৰ হৈ আছে, তেওঁলোকে এই ঘোষণা কৰিব বিচাৰে যে বিটিআইডি অঞ্চলত কোনো বাংলাদেশী নাই, বিটিআইডিত বাংলাদেশী সমস্যা নাই। গতিকে যিসকলৰ নাম NRCত অহা নাই, বিটিআইডি অঞ্চলৰ লোকৰ তেওঁলোকৰ নাম NRCত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ঠিক তেনেধৰণে UPPLৰ নেতৃত্বই কৈছে আমি একেলগে আলোচনা কৰি সেই ধৰণে আমি আগবাঢ়িম। এইকাৰণে আমি তেওঁলোকক সমৰ্থন জনাইছোঁ। ২ নম্বৰ যিটো আটাইতকৈ প্ৰয়োজনীয় বিষয় যে বিটিআইডি অঞ্চলত পূৰ্বতে যিবোৰ দাঙ্গা ফাসাদ বা গোষ্ঠীগত সংঘৰ্ষ হৈছে, সেইবোৰ সংঘৰ্ষত যিসকলে নিজৰ পৰিয়ালৰ লোকক হেৰুৱাইছে অৰ্থাৎ মৃত্যুবৰণ কৰিবলগীয়া হৈছে, তেওঁলোকৰ প্ৰতিখন ঘৰত একোটাকৈ চাকৰি দিয়াৰ কাৰণে আমি দুয়োটা দলেই কথা দিওঁ। যদি আমি পাৱাৰত আহোঁ তেতিয়াহ'লে ৩ নম্বৰ কামটো আমি কৰিম যে বিটিআইডি অঞ্চলত গোষ্ঠীগত সংঘৰ্ষত যিসকল লোক এতিয়াও ঘৰলৈ ঘূৰি যাব পৰা নাই, যিসকল লোকৰ ঘৰ বাৰী পুৰি চাৰখাৰ হৈ গৈছে, সি মুছলমান হ'ব পাৰে, সি বড়ো হ'ব পাৰে, সি আদিবাসী হ'ব পাৰে, যি ধৰ্মৰে নহওক কিয়, যি জনগোষ্ঠীৰে নহওক কিয়, তেওঁলোকৰ যদি লোকচান হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়া আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দুয়োটা দলে একত্ৰিত হৈছোঁ। বন্ধুসকল, বিশেষভাৱে এনেকুৱা কেইবাটাও কথাত আমি একত্ৰিত হৈ চুক্তিত আমি স্বাক্ষৰ কৰিছোঁ, আমি লিখিতভাৱে আমি একত্ৰিত হৈছোঁ। সেইকাৰণে আমি বুকু খুলি অন্তৰ খুলি মুছলমানসকলে বড়োসকলক, বড়োসকলে মুছলমানসকলক, ঠিক তেনেধৰণে আদিবাসীসকলে বড়োসকলক, বড়োসকলে আদিবাসীসকলক, বিভিন্ন জাতি জনগোষ্ঠীক আমি একলগ হৈ বিটিআইডিত উন্নয়নৰ কাৰণে, প্ৰগতিৰ কাৰণে আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু মনত ৰাখিব লাগে, যেতিয়ালৈকে অকল বড়ো জাতিয়ে বিটিআইডিত অন্য কোনো জাতি জনগোষ্ঠীক নোলোৱাকৈ অকল বড়ো জাতিয়ে কিবা যদি উন্নতি সাধন কৰিম বুলি পৰিকল্পনা কৰে, বিটিআইডিত কোনো পৰ্যায়ে অকল বড়োসকলে কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে। একেদৰে অবড়োসকলে যি অবৰৰ নামত দাঙ্গা বজাই আছে, সেইসকলে মনত ৰখা উচিত যে কোনো এটা জাতিক, কোনো এটা জনগোষ্ঠীক বাদ দি সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰৰ কোনো জনগোষ্ঠীক বাদ দি সেইখন ভৌগোলিক স্থানত কোনো ধৰণৰ উন্নতি সাধন কৰিব নোৱাৰে। যিসকলে অবড়ো বুলি চিঞৰি অবড়ো জাতি জনগোষ্ঠীৰ কাৰণে, যিসকলে অবড়ো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰে, পৰিকল্পনা কৰে, তেওঁলোকে এই কথা মনত ৰখা উচিত। নৱশৰণীয়া ডাঙৰীয়াই এই কথা মনত ৰখা উচিত, বড়োসকলক বাদ দি বিটিআইডিত কোনো ধৰণৰ উন্নয়ন আৰু কোনো ধৰণৰ প্ৰগতি তেওঁলোকে কৰিব নোৱাৰে। সেইকাৰণে বন্ধুসকল, আমি AIUDF, UPPL আৰু লগতে আমাৰ প্ৰতি থকা সমৰ্থন এপছু আৰু বিশেষভাৱে NDFD নেতৃত্বৰ তাক বাহিৰেও বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ আদিবাসী লোকসকলৰ সভাপতি বা তেওঁলোকৰ এই যে সংগঠনসমূহ আছে, তেওঁলোকৰ লোকসকলো ইয়াতে উপস্থিত আছে। বেংগলী হিন্দু যিবোৰ সংগঠন আছে, কেইবাটাও সংগঠনৰ নেতৃত্ব আমাৰ ইয়াতে উপস্থিত আছে। আমি সকলোৱে লগ লাগি BTCত এক শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বিচাৰিছোঁ। গতিকে আপোনালোকলৈ অনুৰোধ জনাইছোঁ, UG ব্ৰহ্ম ডাঙৰীয়াক অহা 23 তাৰিখে ট্ৰেক্টৰৰ ছবিত ভোট দি বিপুল ভোটেৰে আপুনি জয়যুক্ত কৰিব লাগিব। UG ব্ৰহ্ম জিন্দাবাদ, UG ব্ৰহ্ম জিন্দাবাদ, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। AIUDF জিন্দাবাদ, আজমল সাহেব জিন্দাবাদ, UG ব্ৰহ্ম লং লিভ, UG ব্ৰহ্ম জিকিবই, বিটিআইডিত শান্তি আহিবই, বিটিআইডিত সমন্বয় ৰক্ষা হ'বই। ধন্যবাদ। ধন্যবাদ আমার মৌলানা সাহেবলৈ। সময় কম, গতিকে মই অনুৰোধ জনাম
ছুটি কৈ আমি বক্তা